অসমত অসমীয়া পিছত আহিছিলে, মিয়াসকল আগত আহিছিলে। বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী কিবা এটা মন্তব্য কৰিছে, আমি ছ'চিয়েল মিডিয়াৰ যোগেদি চাই আছো যে আমাৰ অসমত মিয়াসকল আগতীয়া আহিছে আৰু অসমীয়াসকল পিছত আহিছে। এয়া আমাৰ মুখৰ বাক্য নহয়, আমাৰ মাজত অভিজ্ঞ ব্যক্তিসকল আছে, তেওঁলোকে আজি কিছু মন্তব্য আগবঢ়াব বুলি আশা কৰিছো। আজি আমাৰ অসমৰ মাজত হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো মন্তব্য কৰিছে শুনি বহুত শান্তি লাগিছে, ভাল লাগিছে। এনেকৈ ক'লে যেন ছ'চিয়েল মিডিয়াত যেন মিয়াকেইটা আগত আহিছে, মিয়াকেইটা যদি আগত আহিছে ইমান হাৰাশাস্তি কৰিবলৈ নালাগিছিল। আৰু মানে যিমান হাৰাশাস্তি কৰিছে বহুত মনত দুখ লাগি গৈছে, ঘৰ বাৰী চব ভাঙি চুৰমাৰ কৰি দিছে, বুল ৰজাৰ লগাই একদম বহুত হাৰাশাস্তি কৰিছে। আজিৰ মন্তব্য মানে হিচাপত কৈ আছোঁ, আৰু হাৰাশাস্তি নকৰক। আমি আজি 15 বছৰ ধৰি বিজেপি দলত ভোট দি মানে জয়যুক্ত কৰি আছোঁ। আমি এটা বিজেপিৰ সদস্য হয়, কিন্তু আমাক এনেকৈ হাৰাশাস্তি কৰিবলৈ নালাগে। আৰু আমাৰ যুৱক ভাই বন্ধুসকল আছে লগত, যুৱক ভাই বন্ধুসকল কিবা কিবি ক'ব, আপোনালোকে শুনক। কি ক'ম, এতিয়া মানে পবিত্ৰ ৰমজান মাহত এতিয়াও মুছলমান লোকসকলে যিসকলক উচ্ছেদ চলাইছে তেওঁলোকে এতিয়াও শিবিৰত বসবাস কৰি আছে। তেওঁলোকক সৰু ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ কথাটো একো নাই। আৰু কি ক'ম গাইজ, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, আৰু যাতে সকলো জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহ হিচাপে যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাই, এই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কাতৰ অনুৰোধ জনাইছোঁ। এই নিউজৰ জৰিয়তে দেখিবলৈ পাইছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো বাক্য দিছে যে আমাৰ মিয়াকেইটা অসমত অতি ফাষ্ট আহিছে আৰু অসমীয়া মানে পাছত আহিছে, তো বাক্যটো শুনি মনত এটা শান্তি লাগিছে। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰি আছোঁ, আমাৰ মিয়াৰ ওপৰত ইমান অত্যাচাৰ কিয় কৰিছে? আমাৰ মিয়াকেইটা যদি আমাৰ অসমত আগতে আহিছিলে তেতিয়াহ'লে আমাৰ মিয়াকেইটাক আপোনালোকে কি শান্তিত ৰাখিছে? বৰ্তমান আমি দেখিছোঁ যে পথাৰৰ মাজত বৰ্তমান আমাৰ মিয়া মানুহসকল পথাৰৰ মাজত আছে, ক'ৰবাত ঘূৰিবলৈ গ'লেও আমাৰ মিয়াকেইটাক তুচ্ছিল্য নাছিল্য কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি দেখিছোঁ। বৰ্তমান আজি আপুনি যিটো বাক্য দিছে, যে প্ৰক্ৰিয়াতে আমাৰ মিয়াকেইটা যদি অসমত অতি ফাষ্ট আহিছিলে তেতিয়াহ'লে আমাৰ মিয়াক ইমান তুচ্ছিল্য নাছিল্য কৰিবলৈ নালাগিছিল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যিটো বাক্য দিছে, নিশ্চয় আমি এটা ভাবিছোঁ যে আপুনি কিবা ৰাজনীতিৰ ক্ষেত্ৰত আজি বাক্যটো দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মনত যদি অলপ মায়া দয়া থাকে, আপুনি যিটো উচ্ছেদ কাৰ্যসূচী চলাই আছে বৰ্তমান, এই উচ্ছেদ কাৰ্যটো আপুনি বন্ধ কৰক। আৰু যদি আমাৰ মুছলিম মিয়াসকলৰ ভোট লাগে আপুনি ভাবি আছে, তেতিয়াহ'লে 2026ত নিৰ্বাচন যাই আছে, নিশ্চয় আমাৰ মিয়াসকলে আপোনাক ভোট দি জয়যুক্ত কৰিব, এইটো 100%। আপোনালোকে কি কয়? হয় বিজেপিত ভোট দি একদম সিলেকশ্যনে বিজেপি আমি চৰকাৰ জিতাই দিম, কিন্তু হাৰাশাস্তি কৰিবলৈ নালাগে। হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান সকলোৱে আমি একেলগত মিলিজুলি থাকিম। আৰু হিমন্ত ছাৰক মই আবেদন জনাই আছোঁ, খালি মিয়া য'ত যায় শান্তি নাদিম, মিয়াক শান্তিত নাৰাখিম, এইকেইটা মাত বন্ধ কৰক। মানে চব একেলগত মিলিজুলি থাকিবলৈ ৰাস্তা এটা বিচাৰি দিয়ক আৰু ঝগড়া সৃষ্টি নকৰক। আমি এইটো আবেদন জনাই আছোঁ CM ছাৰক। আমি অসমত সকলো জাতিৰ লগত আমি মিলি জুলি চলি আছোঁ। আমাৰ ইছলাম ধৰ্মত এনেকৈ শিক্ষা দিয়া নাই যে বেলেগ ধৰ্মসকলক আমি তুচ্ছিল্য নাছিল্য কৰিবলৈ। আমাৰ ইছলাম ধৰ্মটো হৈছে এটা শান্তিপূৰ্ণ ধৰ্ম, আৰু আমাৰ ইছলাম ধৰ্মত এনেকৈ শিক্ষা দিয়া নাই কেতিয়াও যে বেলেগ ধৰ্মক অপমান কৰিবলৈ। আৰু আমি চাই আছোঁ যে উচ্ছেদিত লোকসকলে শিবিৰ পাতি সৰু কেঁচুৱা ল'ৰা ছোৱালী লৈ তেওঁলোকে ইমান সুখ দুখৰ মাজত জীৱন কটাই আছে, জীৱন নিৰ্বাহ কৰি আছে। গতিকে এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি কাতৰ অনুৰোধ জনাইছোঁ যে অলপ ভূমি দি তেওঁলোকক যাতে পুনৰ সংস্থাপন দিয়ে, আৰু মানৱ জাতি হিচাপে যাতে সকলো মানুহক সমানভাৱে চাই, এয়াই আমাৰ মন্তব্য।